Hello guys, good evening. Welcome back to my channel. Etia time hoise 6:10. To moi etia evening time ot khabor karone pasta banam. To bhabilu apnalokor logot recipe to share koru. Hei karone moi video to korisu. Pasta recipe lo aisu aji apnalokor usor. Apnaloke prothom arambhonir pora hekholoke sabo. Kenuka pale mo comment section or comment kori janabo. তো আহক পাস্তা বনাবৰ কাৰণে মই কি ৰেডি কৰি লৈছো চাই লওঁ ইয়াত মই টমেটো এটা কাটি লৈছো ইয়াত ক্যাপসিকাম এটা লৈছো কাটি আৰু এটো বিন কেটামান লৈছো মই সৰুকে কাটি লৈছো বেছি নাই লৈ অলপ লৈছো আৰু এইফালে মই ডাঙৰ সাইজৰ পিয়াজ এটা কাটি লৈছো ইয়াত দুটা কেঁচা জলকীয়া লৈছো আৰু ইয়াত দুটুকুৰ মান নহৰু লৈছো আৰু ইয়াত ধনিয়া পাত লৈছো আৰু লগতে মই ইয়াত ডিম এটা লৈছো তাৰ বনাবৰ কাৰণে মই গেছৰ কেৰাহী বহালো আৰু ইয়াত পানী দিছো পানী গৰম হ'বৰ কাৰণে দিছো তাৰ পিছত মই পাস্তাখিনি পানী দি দিম পানীখিনি গৰম হ'ল মই এতিয়া ইয়াত পাস্তাখিনি ঢালি দিম মই ইয়াত এতিয়া অলপ পৰিমাণৰ ৰিফাইন তেল দি দিম তেতিয়া পাস্তাখিনি লাগি নাযাব পাস্তাখিনি বইল হৈ গ'ল এতিয়া আমি নমাই সাকি লম পাস্তাখিনি মই এনেকৈ সাকি ললো এতিয়া আকৌ পাস্তাখিনি ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহী বহাই দিলো গেছত আৰু গৰম হ'বৰ কাৰণে দিছো গৰম হৈ গ'ল ৰেডি মই এতিয়া ইয়াত তেল ঢালি দিম তেল গৰম হৈ গ'ল মই এতিয়া কাটি থোৱা পিয়াজখিনি ইয়াত দি দিম আৰু এই কাৰণে ভালদৰে মই এনেদৰে মিক্স কৰি থাকিম ৰঙা হ'ব কাৰণে মই এতিয়া ইয়াত কাটি থোৱা নহৰু পিচ দি দিছো লগতে কেঁচা জলকীয়াখিনিও দি দিছো এতিয়া মই ইয়াত বিলাহীখিনি দি দিম এতিয়া মই ইয়াত ক্যাপসিকাম আৰু বিনখিনি দি দিম ভালদৰে মিক্স কৰি দিম মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিছো এতিয়া মই ইয়াত হালধি গুড়ি দি দিছো মই ইয়াত ডিমটো দি দিম ভাঙিবলৈ ভালদৰে মিক্স কৰি লম এতিয়া আমি পাস্তাখিনি ইয়াত মিক্স কৰি দিম সস অলপ আমি দি দিম এতিয়া আমি ৰেড চিলি পাউডাৰ অলপ দি দিম এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল এতিয়া আমি নমাই সাৰ্ভ কৰি লম আপোনালোকে পাস্তা ৰেডি হৈ গ'ল আমি এতিয়া প্লেটত সাৰ্ভ কৰি ললো আজি মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলৰ নতুন হেসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন ভিডিও নটিফিকেশ্যন পাবৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই